নমস্কাৰ বন্ধুসকল, মই প্ৰথমতে আপোনালোক সকলোলৈকে মাতৃ দিৱসৰ শুভেচ্ছা যাচিলোঁ আৰু মোৰ এই ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি মই এটি কবিতা লিখিলোঁ এই ৰাতি। ভিডিঅ' এডিটিং বেয়া হ'ব পাৰে। ভিডিঅ' এডিটিং বেয়া হ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত ক'ব যে ভিডিঅ' এডিটিংটো বেয়া হ'ল আৰু কোনডোখৰত বেয়া হ'ল। তো আমি আমাৰ আচল কথালৈ আগবাঢ়োঁ ব'লক। তো আজি মই কবিতা এটা লিখিলোঁ ব'লক, আজিৰ এই কবিতাটো শুনো। কিন্তু তাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই তলত যে আছে সেই ৰঙা ছাবস্ক্ৰাইবাৰ আখৰটো, সেইটো টিপি দিয়ক। ইয়াৰ ফ্ৰী হয়, ফ্ৰী। আৰু এটা ভিডিঅ' বনাওঁতে কিমান কষ্ট হয় তো আপোনালোকে নুবুজিব। ভিডিঅ' এটা বনালেহে আপোনালোকে বুজি পাব। তো ছাবস্ক্ৰাইবটো কৰকে আৰু লাইক কৰি দিয়ক, তলতে আছে। আৰু তাৰ কাষতো নকৰিব, ডিছলাইকটো নকৰিব। আৰু মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। তো ব'লক আগবাঢ়ো আমাৰ এই ভিডিঅ'টো মানে কবিতালৈ। সৰুৰে পৰা তুলি তালি কৰিলে ডাঙৰ, মোৰ মুখলৈ চাই তেওঁ পাহৰে ভাগৰ। তেওঁ হৈছে মোৰ জন্মদাতা, পূজনীয়া মা, দয়া মমতাৰ সাগৰ, ভগৱানৰ লগৰ। মহানৰো মহান তেওঁৰ নাই সমান, তেওঁৱে হৈছে মোৰ প্ৰিয় পূজনীয়া মা। কেতিয়াবা যদিও মোক মাৰে মোৰ ভালৰ হকে, বেমাৰত পৰিলে দিনভৰ মোক শুশ্ৰূষা কৰে। সৰুতে বুকুত শুৱাই মোক নিচুকাইছিলে, তেনে মহানক কেনেকৈ কোনোবাই পাহৰিব পাৰে। মোৰ মনত মাত্ৰ এটাই ইচ্ছা, ভগৱানে মোৰ মাক সুস্থ কৰি ৰাখে যাতে সদা, সুস্থ কৰি ৰাখে যাতে সদা। নমস্কাৰ।